ঘোড়ার মাংস কাটি হোটেলে হোটেলে বিক্রি করার গুরুতর অভিযোগ। গাড়ী ভৰ্তি ৬টাকৈ ঘোঁৰাও চালক সহ ২জন ব্যৱসায়ী আটক বাগমাৰা চৰ বজাৰত। পূৰ্বৰ পৰাই বিভিন্ন ঠাইত ঘোঁৰাৰ পৰিত্যক্ত অংশ পোৱাৰ বাবে ৰাইজৰ মনত এক চিন্তনীয় বিষয় হৈ পৰিছে আৰু ইয়াৰ বাবে ৰাইজে বহুদিন ধৰি বিষয়টোৰ ওপৰত চোকা দৃষ্টি ৰাখি আহিছে। আজি কামৰূপৰ কল্যাণপুৰৰ পৰা ৬টাকৈ ঘোঁৰা বৰপেটাৰ ফাটনাইপাতি চৰত লৈ যোৱা অৱস্থাত বাগমাৰা চৰ বজাৰত ৰাইজে গাড়ীসহ ব্যৱসায়ীক আটক কৰে। মূল ব্যৱসায়িকজনৰ নাম হৈছে হুছেইন আলী। ঘোঁৰা ভৰ্তি গাড়ীখনৰ নম্বৰ হ'ল AS16A C4885। পূৰ্বৰ পৰাই ফাটনাপাইটি নদীৰ পাৰত ঘোঁৰাবোৰ কাটি বিভিন্ন ঠাইৰ হোটেলত পাচাৰ কৰে বুলি সহকাৰী ঘোঁৰাৰ মাংস ব্যৱসায়ীৰ লগতে স্থানীয় লোকে ব্যক্ত কৰে। শেষত স্থানীয় ৰাইজে আলুপতি আৰক্ষী থানাত গাড়ী ভৰ্তি ঘোঁৰাসহ ব্যৱসায়ীক গোটাই দিয়ে আৰু আটাইকেইটা ঘোঁৰাৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। উক্ত ঘটনাক লৈ অঞ্চলটোত এক চাঞ্চল্য বিৰাজ কৰিছে। ৰাইজৰ মন্তব্য, ইয়াৰ উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদানৰ দাবী। সঁচা মিছা তদন্ততহে ওলাই পৰিব প্ৰকৃত তথ্য। বাগমাৰা চৰৰ পৰা আব্দুৰ ৰহিমৰ ৰিপৰ্ট, নিউজ 23 তাৰমানে ইতিমধ্যেই মানে কেইবাটাও খবৰ বা ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত যে চৰাঞ্চলত ঘোঁৰা মানে জব কৰি তাৰে মাংস সাধাৰণ মানুহক খুৱায়, হোটেল বা বিভিন্ন স্থানত ছাপ্লাই দিয়ে। আজি এখন গাড়ী, পিকআপ গাড়ী আৰু লগতে 3জন ব্যৱসায়ী 6টা ঘোঁৰা কল্যাণপুৰৰ পৰা কিনি তেখেতসকলে ফাটনাপাতিলৈ লৈ গৈ আছিল আৰু ঘোঁৰাকেইটাৰ অৱস্থা খুবেই মানে সংকটজনক, বেমাৰী। ঘোঁৰাকেইটা ক'ৰ পৰা আহিছে? আমি 3 নম্বৰ কল্যাণপুৰৰ পৰা আহিছে বুলি গম পাইছোঁ। ইয়াত কিয় লৈ আহিছিল? ফাটনাপাতি চৰলৈ লৈ যাব। তাতে বাগমাৰা চৰৰ সচেতন ৰাইজে যেতিয়া দেখা পালে বস্তুটো যে এই ঘোঁৰাবোৰ ক'ত লৈ যাই আছে, সোধা পোছা কৰাত তাৰে এজনে ভয়তে মানে কৈ দিলে যে এইবোৰ আচলতে আমি মানে হালাল কৰোঁ, হালাল কৰাৰ পিছত বিভিন্ন স্থানত আমি দিওঁ মাংস। হালাল মানে সেইবোৰ ঘোঁৰাবোৰ কাটে জব কৰে। এইবোৰ ক'ত দিয়ে? হোটেল বা বিভিন্ন যিবোৰ ঠাইত মাংস, গৰুৰ মাংস বা বিভিন্ন মাংসসমূহ বেচা কিনা হয়, তাত সেইসকলে ছাপ্লাই দিয়ে। তাৰপিছত বাগমাৰা চৰ বজাৰত ৰাইজে ধৰি এইখিনিক আটক কৰিলে। বাগমাৰা চৰ বজাৰ কমিটিৰ কাৰ্যালয়ত আটক কৰি ৰখাতে তাৰপিছত আলুপতি আৰক্ষী থানাক অৱগত কৰাত আৰক্ষী বিষয়াসকলে কেইবাজনো বিষয়া আহি তেখেতসকলক উঠাই লৈ গ'ল। এই ব্যৱসায়টো কিমান দিনৰ পৰা চলি আছে? আমি বিভিন্ন সূত্ৰে গম পোৱা মতে প্ৰায় 6 মাহ ধৰি তেনেকৈ চলি আছে আৰু বিভিন্ন চৰাঞ্চলৰ বিভিন্ন ভিডিঅ' তেনেধৰণে ঘোঁৰাৰ ডিঙি পথাৰত পৰি থকা বহুত লক্ষ্য কৰা হৈছে। ভৰি, ডিঙি, এইবোৰ চামৰা। ইয়াত কোনো দল সংগঠন বা ৰাজনৈতিক নেতাৰ আশীৰ্বাদ আছে নেকি? আৰু এইটো থাকিব পাৰে, আমি এতিয়ালৈকে তেনেকৈ ধৰিব পৰা নাই, হয়তো আছে। আৰু আমি বিচাৰোঁ যে এইবোৰ বন্ধ হ'ব লাগে আৰু যিখিনি মানুহক কৰায়ত্ব কৰা হৈছে আজি আলুপতি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক আমি আহ্বান জনাম, তেখেতসকলক যাতে উচিত শাস্তি, আইনমতে যিখিনি শাস্তি পাব লাগে তেখেতসকলক যাতে এইখিনি শাস্তি দিয়ে।